ডিজিটেল সলিউশ্যন 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। 2024 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত যিসকলে চৰকাৰী গড় লাভ কৰিব, সিহঁতৰ ব্লকৰ ফাইনেল লিষ্ট আহি পৰিছে। এতিয়া আপোনালোকৰ ব্লকত কিমানজন মানুহৰ নাম আহিছে বা কিমানজন মানুহে গড় লাভ কৰিব আপোনালোকৰ ব্লকত, এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আমাৰ অসমত যিমানকেইটা ব্লক আছে, সকলোখিনি ব্লকৰ নাম এইটো ভিডিঅ'ত দিয়া আছে। এইটো ভিডিঅ'ত যদি আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে চাই, তেতিয়া আপোনালোকৰ ব্লকত কিমান নাম আহিছে চাব পাৰিব। আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। কাৰণ এনেধৰণৰ নতুন নতুন আপডেট মই এই চেনেলত ৰেগুলাৰ দি থাকোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। কাৰণ সকলো যাতে এই সুবিধাটো লাভ কৰে। এতিয়া আহক আমি জানো কোন ব্লকত কিমান। যদি আপোনালোকে আপোনাৰ মোবাইলত ডাউনলোড কৰিব বিচাৰে, মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মোৰ হোৱাটছআপ চেনেলৰ লিংক দি ৰাখিম। তাত চেনেলটো ফ'ল' কৰি এইটো ডাউনলোড কৰিব পাৰে আৰু এইটোৰ পাছৱৰ্ড কি এইটো মই ভিডিঅ'ৰ মাজত জনাই দিম। এতিয়া প্ৰথমত আহিছে বেচামাৰী। বেচামাৰী ব্লকত আছে 221খন গড়। তাৰপাছত আছে দেৰগাঁও ব্লকত 922খন গড় লাভ কৰিব। বৰচলা ব্লকত 33খন গড় লাভ কৰিব ডিচেম্বৰ মাহত। আমি বৰ্তমান যিটো ব্লকৰ নাম কৈ আছোঁ, এইটো 2024 চনৰ ভিতৰত ফাৰ্ষ্ট কিস্তি পাই যাব। তাৰপাছত আছে দলগাঁও শিয়ালমাৰী ব্লকত 29খন গড় লাভ কৰিব। কালাইগাঁৱত 185খন গড় লাভ কৰিব। খৈৰাবাৰী ব্লকত 412খন গড় লাভ কৰিব। মাজবাট ব্লকত 334খন গড় লাভ কৰিব। পশ্চিম মঙলদৈ এটাও গড় লাভ নকৰে। তাৰপাছত পূব মঙলদৈত 32খন গড় লাভ কৰিব। ৰৌতা ব্লকত 279খন গড় লাভ কৰিব। তাৰপাছত আছে ওদালগুৰিত টোটেল গড় লাভ কৰিব 1725খন। তাৰপাছত আছে গুইজানত টোটেল গড় লাভ কৰিব 103খন। হাফলং ব্লকত গড় লাভ কৰিব 250খন। ইটাখুলি ব্লকত টোটেল গড় লাভ কৰিব 107খন। কাকপথাৰ গড় লাভ কৰিব 483খন। মাৰ্ঘেৰিটা ব্লকত টোটেল গড় লাভ কৰিব 219খন। চাদিয়া ব্লকত টোটেল গড় লাভ কৰিব 1070খন। চাইখোৱা ব্লকত টোটেল গড় লাভ কৰিব 232খন। গড়েচৱাৰ ব্লকত টোটেল গড় লাভ কৰিব 1703খন। নাগৰিজুলি টোটেল গড় লাভ কৰিব 45খন। তামুলপুৰ ব্লকত টোটেল গড় লাভ কৰিব 1104খন। গড়েচৱাৰ ব্লকত টোটেল গড় লাভ কৰিব 1703খন। নাগৰিজুলি ব্লকত টোটেল গড় লাভ কৰিব 45খন। তামুলপুৰ টোটেল গড় লাভ কৰিব 1114খন। একামাৰী ব্লকত টোটেল গড় লাভ কৰিব 533খন। মানকাছাৰ ব্লকত টোটেল গড় লাভ কৰিব 428খন। দাউদ চালমাৰা ব্লকত টোটেল গড় লাভ কৰিব 1188খন। আৰু এইটো PDF হৈছে, এইটো PDFৰ পাছৱৰ্ড হৈছে কেপিটেল লেটাৰত লিখিব লাগিব ডিজিটেল DIGITAL যদি আপুনি ডাউনলোড কৰিব বিচাৰে। আমগুৰি ব্লকত টোটেল গড় লাভ কৰিব 185খন। ডেমো ব্লকত লাভ কৰিব 1037খন। গাউৰিছাগাৰ ব্লকত টোটেল গড় লাভ কৰিব 171খন। নাজিৰা ব্লকত টোটেল গড় লাভ কৰিব 266খন। শিৱসাগৰ ব্লকত টোটেল গড় লাভ কৰিব 795খন। বালিপাৰা ব্লকত টোটেল গড় লাভ কৰিব 1731খন। ঢেকীয়াজুলি ব্লকত টোটেল গড় লাভ কৰিব ব্লকত টোটেল গড় লাভ কৰিব 291খন। নাদুৱাৰ ব্লকত টোটেল গড় লাভ কৰিব 403খন। ৰাংগাপাৰা ব্লকত টোটেল গড় লাভ কৰিব 225খন। বাংবাগ ব্লকত টোটেল গড় লাভ কৰিব 230খন। বাৰখেত্ৰী ব্লকত টোটেল গড় লাভ কৰিব 416খন। বৰবাগ ব্লকত টোটেল গড় লাভ কৰিব 133খন। মাধোপুৰ ব্লকত টোটেল গড় লাভ কৰিব 141খন। পশ্চিম নলবাৰী ব্লকত টোটেল গড় লাভ কৰিব 615খন। পূব নলবাৰী ব্লকত টোটেল গড় লাভ কৰিব 220খন।
টিহু ব্লকত টোটেল ঘৰ লাভ কৰিব 131খন। বতৰডোবা মৰিগাঁও পাৰ্ট 16খন ঘৰ লাভ কৰিব। বুৰবান্দা ব্লকত টোটেল ঘৰ লাভ কৰিব 1097খন। দলংঘাট মৰিগাঁও পাৰ্ট ব্লকত টোটেল ঘৰ লাভ কৰিব 119খন। কাপিলি ব্লকত টোটেল ঘৰ লাভ কৰিব 153খন। লাহৰীঘাট ব্লকত টোটেল ঘৰ লাভ কৰিব 1492খন। মায়ং ব্লকত টোটেল ঘৰ লাভ কৰিব 1731খন। মৈৰাবাৰী ব্লকত টোটেল ঘৰ লাভ কৰিব 373খন। বাজিয়াগাঁও ব্লকত টোটেল ঘৰ লাভ কৰিব 222খন। বাৰহামপুৰ ব্লকত টোটেল ঘৰ লাভ কৰিব 159খন। বতৰডোবা ব্লকত টোটেল ঘৰ লাভ কৰিব 395খন। দলংঘাট ব্লকত টোটেল ঘৰ লাভ কৰিব 49খন। জুৰিয়া ব্লকত টোটেল ঘৰ লাভ কৰিব 550খন। এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। কালিয়াবৰ ব্লকত আছে 214খন। কঠীয়াতলি ব্লকত আছে 2610খন। আৰু ভিডিঅ'টো এটা লাইক কৰি দিয়ক। সাগৰীজান ব্লকত আছে 220খন। লাওখোৱা ব্লকত টোটেল ঘৰ আছে 727খন। পশ্চিম কলিয়াবৰত ব্লকত আছে 365খন ঘৰ। পাখিমৰীয়া ব্লকত আছে 130খন ঘৰ। ৰাহা ব্লকত আছে 352খন ঘৰ। ৰূপহীহাট ব্লকত আছে 245খন ঘৰ। মাজুলী ব্লকত আছে 2105খন ঘৰ। উজানি মাজুলী ব্লকত আছে 1996খন ঘৰ। বিহপুৰীয়া ব্লকত আছে 328খন ঘৰ। বগীনাডী ব্লকত আছে 162খন ঘৰ। ডাকুৱাখানা ব্লকত আছে 1979খন ঘৰ। ঘিলামাৰা ব্লকত আছে 1180খন ঘৰ। কাৰুণাবাৰী ব্লকত আছে 618খন ঘৰ। লখিমপুৰ ব্লকত আছে 859খন ঘৰ। নাওবৈচা ব্লকত আছে 807খন ঘৰ। তেলাহী ব্লকত আছে 2941খন ঘৰ। বিলাসীপাৰা BTC ব্লকত আছে 14খন ঘৰ। চাপৰ চলকোছা BTC ব্লকত আছে 850খন ঘৰ। দেৱীতলা BTC ব্লকত আছে 91খন ঘৰ। দতমা ব্লকত আছে 1493খন ঘৰ। গলাগঞ্জ BTC ব্লকত আছে 20খন ঘৰ। গোসাইগাঁও ব্লকত আছে 244খন ঘৰ। হাতীদুৱাৰা ব্লকত আছে 74খন ঘৰ। কাছুগাঁও ব্লকত আছে 2114খন ঘৰ। কোকৰাঝাৰ ব্লকত আছে 788খন ঘৰ। মহামায়া BTCত আছে 124খন ঘৰ। ৰূপসী BTCত আছে 104খন ঘৰ। বাৰ্দাৰপুৰ ব্লকত আছে 16খন ঘৰ। দুলাপচেৰা ব্লকত আছে 448খন ঘৰ। নৰ্থ কৰিমগঞ্জ ব্লকত আছে 154খন ঘৰ। পথাৰখান্দি ব্লকত আছে 453খন ঘৰ। ৰামকৃষ্ণ নগৰ ব্লকত আছে 1010খন ঘৰ। সাউথ কৰিমগঞ্জ ব্লকত আছে 417খন ঘৰ। বেজেৰা ব্লকত এটাও নাই। চন্দ্ৰাপুৰ ব্লকত আছে 160খন ঘৰ। ডিমৰীয়া ব্লকত আছে 633খন ঘৰ। ৰাণী ব্লকত আছে 32খন ঘৰ। বোকাজান ব্লকত আছে 3464খন ঘৰ। হাওৰাঘাট ব্লকত আছে 2922খন ঘৰ। লাংগছমেফি ব্লকত আছে 2601খন ঘৰ। লাম্বাজং ব্লকত আছে 3825খন ঘৰ। নিলিপ ব্লকত আছে 1682খন ঘৰ। ৰাংমগুই ব্লকত আছে 689খন ঘৰ। চেমালাংছৌ ব্লকত আছে 3013খন ঘৰ। বেজেৰা ব্লকত আছে 54খন ঘৰ। বিহদিয়া জাজিকোনা ব্লকত আছে 393খন ঘৰ। বকো ব্লকত আছে 309খন ঘৰ। বনগাঁৱত আছে 252খন ঘৰ। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। তাৰপাছত আছে চামাৰীয়া ব্লকত আছে 856খন ঘৰ। চায়ানী বৰদুৱাৰ পাৰ্ট 405খন ঘৰ আছে। ছাইগাঁও ব্লকত আছে 292খন ঘৰ। গৰৈমাৰী ব্লকত আছে 124খন ঘৰ। হাজো ব্লকত আছে
931খন ঘৰ। কামালপুৰ ব্লকত আছে 164খন ঘৰ। ৰামপুৰ ব্লকত আছে 209খন ঘৰ। ৰাংগিয়া পাৰ্ট ব্লকত আছে 488খন ঘৰ। ৰাণী পাৰ্ট ব্লকত আছে 262খন ঘৰ। শুৱালকুছি ব্লকত আছে 113খন ঘৰ। বিনাকান্দি ব্লকত আছে 680খন ঘৰ। ডালপুখুৰী ব্লকত আছে 358খন ঘৰ। যোগীজান ব্লকত আছে 1334খন ঘৰ। লামডিং ব্লকত আছে 136খন ঘৰ। ওদালি ব্লকত আছে 56খন ঘৰ। যোৰহাট ব্লকত আছে 214খন ঘৰ। যোৰহাট চেণ্ট্ৰেলত আছে 71খন ঘৰ। যোৰহাট ইষ্ট ব্লকত আছে 80খন ঘৰ। কালিয়াপানী ব্লকত 70খন ঘৰ। যোৰহাট ইষ্টত আছে 80খন ঘৰ। কালিয়াপানী ব্লকত আছে 70খন ঘৰ। নৰ্থ ৱেষ্ট যোৰহাট ব্লকত আছে 1266খন ঘৰ। তিতাবৰ ব্লকত আছে 110খন ঘৰ। আলগাপুৰ ব্লকত আছে 721খন ঘৰ। হাইলাকান্দি ব্লকত আছে 611খন ঘৰ। কাটলিচেৰা ব্লকত আছে 304খন ঘৰ। লালা ব্লকত আছে 823খন ঘৰ। চাউথ হাইলাকান্দি ব্লকত আছে 668খন ঘৰ। ভালিজানা ব্লকত আছে 1185খন ঘৰ। জালেশ্বৰ ব্লকত আছে 458খন ঘৰ। খাৰমুজা ব্লকত আছে 304খন ঘৰ। কৃষ্ণাইক ব্লকত আছে 1227খন ঘৰ। খোচন্দুৱা ব্লকত আছে 239খন ঘৰ। লাখিপুৰ ব্লকত আছে 178খন ঘৰ। মাটিয়া ব্লকত আছে 304খন ঘৰ। ৰংজুলি ব্লকত আছে 31খন ঘৰ। গোলাঘাট চেণ্ট্ৰেল ব্লকত আছে 274খন ঘৰ। গোলাঘাট ইষ্টত আছে 204খন ঘৰ। গোলাঘাট নৰ্থ ব্লকত আছে 351খন ঘৰ। গোলাঘাট চাউথ ব্লকত আছে 798খন ঘৰ। গোলাঘাট ৱেষ্ট ব্লকত আছে 2254খন ঘৰ। গমাৰিগুৰি ব্লকত আছে 255খন ঘৰ। কাকৰদঙ্গা ব্লকত আছে 317খন ঘৰ। মৰংগী ব্লকত আছে 285খন ঘৰ। দিউং ভেলী ব্লকত আছে 2292খন ঘৰ। দিউংবাৰা ব্লকত আছে 1254খন ঘৰ। হাৰাংগাজাও ব্লকত আছে 635খন ঘৰ। জাতিংগা ভেলী ব্লকত আছে 1015খন ঘৰ। নিউ চাংবাৰ ব্লকত আছে 831খন ঘৰ। আগমনী ব্লকত আছে 238খন ঘৰ। বিলাসীপাৰা ব্লকত আছে 185খন ঘৰ। বীৰসিং জাৰুৱা ব্লকত আছে 274খন ঘৰ। চালখোচা ব্লকত আছে 326খন ঘৰ। দেৱতলা ব্লকত আছে 250খন ঘৰ। গাউৰীপুৰ ব্লকত আছে 287খন ঘৰ। গোলাপগঞ্জ ব্লকত আছে 318খন ঘৰ। হাতীদুৰা ব্লকত আছে 116খন ঘৰ। জামাৰাহাট ব্লকত আছে 96খন ঘৰ। হামায়া ব্লকত আছে 244খন ঘৰ। নায়েৰালগা ব্লকত আছে 180খন ঘৰ। ৰূপসী ব্লকত আছে 390খন ঘৰ। চাউথ চালমাৰা ব্লকত আছে 189খন ঘৰ। ভৰবৰুৱা ব্লকত আছে 154খন ঘৰ। জয়পুৰ ব্লকত আছে 68খন ঘৰ। খোৱাং ব্লকত আছে 413খন ঘৰ। লাহোৱাল ব্লকত আছে 82খন ঘৰ। পানীতলা ব্লকত আছে 130খন ঘৰ। টেংগাখাত ব্লকত আছে 544খন ঘৰ। টিনখং ব্লকত আছে 56খন ঘৰ। বৰদলনি ব্লকত আছে 932খন ঘৰ। ধেমাজি ব্লকত আছে 1092খন ঘৰ। মুৰখং চেলেক ব্লকত আছে 8746
57খন ঘৰ। চিচি বৰগাঁও ব্লকত আছে 8,838খন ঘৰ। বেচামাৰী ব্লকত আছে 227খন ঘৰ। দলংঘাট শিয়ালমাৰী ব্লকত আছে 563খন ঘৰ। পশ্চিম মঙ্গলদৈ ব্লকত আছে 249খন ঘৰ। পূব মঙ্গলদৈ ব্লকত আছে 306খন ঘৰ। চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। শিৱজাৰ ব্লকত আছে 631খন ঘৰ। বড়োবাজাৰ ব্লকত আছে 857খন ঘৰ। মানিকপুৰ ব্লকত আছে 206খন ঘৰ। চিডলি চিৰাং ব্লকত আছে 1622খন ঘৰ। লাকুৱা ব্লকত আছে 16খন ঘৰ। পশ্চিম আভাইপুৰ ব্লকত আছে 145খন ঘৰ। চাপেখুটি ব্লকত আছে 122খন ঘৰ। সোণাৰী ব্লকত আছে 252খন ঘৰ। বৈতামাৰী ব্লকত আছে 122খন ঘৰ। ডাংতল ব্লকত আছে 48খন। মানিকপুৰ ব্লকত 415খন। শ্ৰীজান গ্ৰাম ব্লকত আছে 226খন ঘৰ। টাপাতাৰী ব্লকত আছে 161খন ঘৰ। বানচাংকাডি ব্লকত আছে 148খন ঘৰ। বিনাকান্দি ব্লকত আছে 209খন ঘৰ। বৰজালেঙ্গা ব্লকত আছে 92খন ঘৰ। বৰখলা ব্লকত আছে 150খন ঘৰ। কালাইন ব্লকত আছে 345খন ঘৰ। কাটিয়াগড়া ব্লকত আছে 224খন ঘৰ। লক্ষীপুৰ ব্লকত আছে 219খন ঘৰ। নাৰ্ছিংপুৰ ব্লকত আছে 701খন ঘৰ। পালংঘাট ব্লকত আছে 192খন ঘৰ। 192 নহয়, পালংঘাট ব্লকত আছে 182খন ঘৰ। ৰাজাবাজাৰ ব্লকত আছে 321খন ঘৰ। শালচপৰা ব্লকত আছে 203খন ঘৰ। শিলচৰ ব্লকত আছে 159খন ঘৰ। সোণাই ব্লকত আছে 302খন ঘৰ। টিপাং ব্লকত আছে 194খন ঘৰ। উধাৰবন ব্লকত আছে 237খন ঘৰ। বৰপেটা ব্লকত আছে 301খন ঘৰ। চাকচকা ব্লকত আছে 62খন ঘৰ। চেংগা ব্লকত আছে 438খন ঘৰ। ঘবাৰধানা ব্লকত আছে 143খন ঘৰ। গমাপুলবাৰী ব্লকত আছে 291খন ঘৰ। জালা ব্লকত নাই। মাণ্ডিয়া ব্লকত আছে 994খন ঘৰ। পাকাবেতবাৰী ব্লকত আছে 792খন ঘৰ। ৰূপসী ব্লকত আছে 395খন ঘৰ। চাৰুক্ষেত্ৰী ব্লকত আছে 514খন ঘৰ। বাৰ্মা ব্লকত আছে 392খন ঘৰ। বাক্সা ব্লকত আছে 1454খন ঘৰ। ডামডামা ব্লকত আছে 259খন ঘৰ। গবাৰধান বিটিচি ব্লকত আছে 412খন ঘৰ। জলাহ বিটিচি ব্লকত আছে 2386খন ঘৰ। বাগমাৰা ব্লকত আছে 389খন ঘৰ। বেহালী ব্লকত আছে 223খন ঘৰ। বিশ্বনাথ ব্লকত আছে 234খন ঘৰ। চাইদুৱাৰ ব্লকত আছে 688খন ঘৰ। পূব চাইদুৱাৰ ব্লকত আছে 4484খন ঘৰ। চাকুমাথা ব্লকত আছে 2494খন ঘৰ। চৰতীয়া ব্লকত আছে 635খন ঘৰ। বাজালী ব্লকত আছে 207খন ঘৰ। বাৱানীপুৰ ব্লকত আছে 702খন ঘৰ। আমৰি ব্লকত আছে 2543খন ঘৰ। ৰংখাং ব্লকত আছে 6003খন ঘৰ। ছয়ং ব্লকত আছে 143খন ঘৰ। আৰু এইটো PDF যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ চেনেলৰ লিংক দি ৰাখিম। সেই লিংকত ক্লিক কৰি চেনেলটো ফ'ল' কৰিব। ফ'ল' কৰাৰ লগে লগে আপোনাৰ PDFটো আহি যাব। অহাৰ পাছত আপোনালোকে এই PDFৰ পাছপৰ্টটো মই স্ক্ৰীণত দি দিছোঁ, ডিজিটেল বুলি চাৰ্চ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি গৈ জইন হ'ব। আজিৰ ভিডিঅ' এইখিনি। আৰু কিবা যদি
বেলেগ ভিডিঅ' লাগে মোক কমেণ্টত জনাব, মই আপোনালোকক নিশ্চয় সহায় কৰিম।